2021 চনৰ বিধানসভা নিৰ্বাচন এই নিৰ্বাচনৰ প্ৰেক্ষাপটত আমি গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ফালৰ পৰা আমি উল্লেখ কৰিব বিচাৰিছোঁ আমি কোচ ৰাজবংশী জনগোষ্ঠীসকলে এটাই মেছেজ পঠাব বিচাৰিছোঁ আমি 2012 চনৰ ৰাভা হাছং যৌথ সংগ্ৰামৰ জন্ম লগ্নৰ পৰাই আমি কোচ ৰাজবংশী গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই ৰাভা হাছং যৌথ সংগ্ৰামৰ লগত জড়িত হৈ আছোঁ বিভিন্ন উন্নয়নৰ স্বাৰ্থত তেওঁলোকৰ লগত আমি বিগত এই 2012 চনৰ পৰা আজি 21 চনলৈকে আছোঁ গতিকে যোৱা 16 চনৰ নিৰ্বাচনত যৌথ সংগ্ৰামৰ পক্ষপাত প্ৰাৰ্থী দীপক ৰাভাক আমি গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই সমৰ্থন কৰিছিলোঁ সেই তেনেধৰণে এইবাৰ 2021 বিধানসভা নিৰ্বাচনত আমি যৌথ সংগ্ৰামৰ পক্ষপাত প্ৰাৰ্থী সামজিৎ ৰাভাক আমি গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই সম্পূৰ্ণ আমি সাপোৰ্ট দিছোঁ আৰু আমি গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি দুধনৈ সমষ্টিৰ আমি কোচ ৰাজবংশী জনগোষ্ঠীসকলক আমি আহ্বান জনাব বিচাৰিছোঁ তেওঁ এই বিধানসভা নিৰ্বাচনত 2021 বিধানসভা নিৰ্বাচনত আমাৰ যৌথ সংগ্ৰামৰ পক্ষপাত প্ৰাৰ্থী সামজিৎ ৰাভাক আমি কোচ ৰাজবংশী জনগোষ্ঠীসকলে বিপুল ভোটত ভোট দি জয়যুক্ত কৰাৰ বাবে মই বিনম্ৰ অনুৰোধ জনাইছোঁ 2013 চনত ৰাভা হাছং সাহিত্য পৰিষদৰ নিৰ্বাচন হৈছিল সেই ৰাভা হাছং সাহিত্য পৰিষদৰ আমাৰ দুধনৈ সমষ্টিত বসবাস কৰা ৰাভা হাছং এলেকাত আমাৰ যিখিনি উন্নয়ন হৈছে সেই উন্নয়নৰ স্বাৰ্থত আমি ৰাভা হাছং পক্ষপাত প্ৰাৰ্থীক আমি সমৰ্থন কৰিছোঁ কাৰণ এতিয়া কিছু উন্নয়ন আমাৰ বাকী আছে মই এই প্ৰেছ মিটৰ জৰিয়তে মই আহ্বান জনাম আমাৰ যিমানখিনি শিতান আছে উন্নয়নৰ শিতান প্ৰত্যেকটো শিতানতে যেন কোচ ৰাজবংশী জনগোষ্ঠীখিনি বঞ্চিত নহয় তাৰ কাৰণে আমি ৰাভা হাছং যৌথ সংগ্ৰামৰ মুখ্য আহ্বায়ক তথা সমন্বয়কগৰাকীক মই এই প্ৰেছ মিটৰ জৰিয়তে মই আহ্বান জনাইছোঁ আৰু ৰাভা হাছং যৌথ সংগ্ৰামৰ পৰা ৰাভা হাছং কাউন্সিলত এজন আমাৰ প্ৰতিনিধি হৈ আছে আৰু সেই সূত্ৰেও আমি ৰাভা হাছঙৰ আমি যিখিনি সুবিধা পাব লগা আছিল আমি নিশ্চয় আমি সুবিধাটো পাম আৰু অনাগত দিনতো আমি ইয়াৰ যিটো আমি এটা পাইছোঁ নিশ্চয় আমি 2-3টা পোৱাৰ বাবে আমি ইয়াৰ জৰিয়তে আমি আহ্বান জনাম কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী আপোনালোকে সকলোৱে জানে সৰ্বজন বিদিত গতিকে যি এছটিকৰণৰ দাবী আৰু কমতাপুৰৰ দাবী আন্দোলনৰ পৰিপ্ৰেক্ষিতত কমতাপুৰ সাহিত্য এখন আমি পাবলৈ সক্ষম হৈছোঁ ইয়াৰ কাম কিছু বাকী আছে 90% হৈছে কাম এছটিকৰণৰ প্ৰক্ৰিয়াটো ইতিমধ্যে নেডাৰ আহ্বায়ক হেমন্ত বিশ্ব শৰ্মাই সভাই সমিতিয়ে উল্লেখ কৰি আছে আমাৰ কেন্দ্ৰীয় প্ৰতিনিধিও মন্ত্ৰীসকলৰ লগত অসম চৰকাৰৰ সকলৰ লগত আলোচনা বিলোচনাৰ অন্তত তেওঁলোকে আশ্বাস দিছে এছটিকৰণৰ প্ৰক্ৰিয়া 90% বাকী আছে মই এই প্ৰেছ মিটৰ জৰিয়তে গোৱালপাৰা জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ ফালৰ পৰা এটাই অনুৰোধ জনাম অহা দিনত অতি শীঘ্ৰে এই অমীমাংসিত যিবোৰ সাহিত্য এখনৰ অমীমাংসিত দাবীটো কম দিনৰ ভিতৰত তেওঁলোকে 100% কৰাৰ চেষ্টা কৰক লগতে কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী এছটিকৰণৰ দাবীটো কম দিনৰ ভিতৰত তেওঁলোকে পদক্ষেপ লৈ এই দাবীটো আমাক ফলপ্ৰসূ কৰাৰ কাৰণে তেওঁলোকে বাস্তৱ পদক্ষেপ গ্ৰহণ কৰক ৰাজনৈতিকভাৱে মীমাংসা হোৱাটো আমি বিচাৰিছোঁ কাৰণ এইটো ৰাজনৈতিক সমস্যা ৰাজনৈতিকভাৱে আমি মীমাংসা হোৱাটো বিচাৰিছোঁ